बाक्सा जिल्लानि तामुलपुर नागिरजुलि लामानि सौरागुरियाव दिनै फुंनि 4 रिंगायावनो मोनसे गिख्रंथाव लामा जाब्रबथाय जायो। AS25DC2885 नम्बरनि डाम्पारा फुंनि समाव थाबायनाय समावनो बिमा बिफा आरो 4 बोसोरनि फिसाजोखौ सौग्रावनायाव साथामबो गोब्राबै जखम जायो। जखम जानाया जाबाय बारांगाबारिनि गामिनि उखां बर', बिथांनि बिसि दीपिका बर' आरो बिथांमोननि 4 बोसोरनि फिसाजो पुर्णिमा बर'। जखम जानाय बिथांमोनखौ फुंनि समाव मर्निं वाक खालामनाय गुबुन सुबुंफोरासो तामुलपुर गुदि सावस्रि फाहामसालियाव थिसनो। उनाव गोजौ फाहामथायनि थाखाय गुवाहाटीयाव दैथायहरनाय जायो। जाथायखौ खालामनाय डाम्पारनि सालायग्राया जाथाय जायगानिफ्राय खारखोमायो। ट्राक डाम्पारनि जानला मोनला सालायनाया लामाजों हान्थिग्रा आरो सरासनस्रा सुबुंफोरखौ रैखाथि गैयै खालामनाया जिंगासिनाय खालामदों। बेखायनो ट्राक डाम्पार सालायनायखौ सामलायनो थाखाय खुंथायनाव दाबि खालामदों रायजोफोरा। रातिपुवा মই উঠি যি আহোঁ এন্দৰ কান্দা কাটা আৰু বেলেগ মানুহ আছে হাল্লা আৰু বাচ্চাটো একদম আটা ভাৰি আছে দেউতাকটো ল'ব নোৱাৰে তাৰ পৰা মই ল'লোঁ মই লত মোৰ এইগিলা কাপোৰ একদম জিকি গ'ল আৰু বাচ্চাটোৰ অৱস্থাই নাই আৰু ডাম্পাৰে মাৰি থাকিছে ডাম্পাৰে পিছফালৰ পৰা সদায় আহে আৰু সিহঁত নহয় বহুত মানুহ আহে। আজি আমি ৰাতিপুৱা 4টামান বজাত পাক ভ্ৰমণ কাৰণে আহিছিলোঁ। আহি ঘোগমাৰী তেল ডিপুৰ আগত 3জন মানে মানুহ বাগৰি আছে। জানিব পাৰিলোঁ ডাম্পাৰ এখনে সিহঁতক মানে খুন্দাই থৈ দিছে। পিছত চাওঁ যে আমাৰ গাঁৱৰে মানুহ, তেখেতৰ পুৰুষজনৰ নাম উখাং বড়ো আৰু তেখেতৰ এই সৰু বাচ্চা 3 বছৰ হোৱা আৰু তাৰ পৰিবাৰটো। আমি ততাতৈয়াকৈ উঠাই এম্বুলেঞ্চ মাতিলোঁ। এম্বুলেঞ্চ আমি প্ৰাথমিক চিকিৎসাখিনি কৰি আমি গুৱাহাটী ৰেফাৰ কৰি দিলোঁ। কণ্ডিশ্যন খুব বেয়া একেবাৰে চিৰিয়াছ। ইয়াৰ পিছত পুৰুষজনৰ মানে মাথাত দুখ পাইছে, তেখেতেও চিৰিয়াছ, মুঠতে 3জনো চিৰিয়াছ। কথাটো হ'ল কি, আমাৰ ইয়াত এই যিটো মানে ডাম্পাৰবিলাক ইমান স্পীডত যায়, তাক ৰোধ কৰা প্ৰশাসনবিলাকক মই অনুৰোধ জনাইছোঁ, সিহঁতক যেন ৰোধ কৰে, সিহঁতৰ স্পীডটো ৰোধ কৰে। আমি প্ৰশাসন বিভাগক অনুৰোধ কৰিছোঁ, তেখেতসকলে যেন ব্যৱস্থা। ডাম্পাৰখন পলাইছে নেকি? ডাম্পাৰখন পলাইছে। আহিছে মেডিকেলত গেলি, আহি আৰু হঠাতে দেখা পালোঁ আৰু দেখা পাই বাচ্চাৰ কণ্ডিশ্যন একেবাৰে বেয়া, বাপেকটোৰো বেয়া, তাৰপিছত মাকৰো বেয়া। গোটেইখিনি তাড়াতাড়িকৈ ডক্টৰে লিখি দিলে, সেইমতে গোটেইখিনি ট্ৰিটমেণ্ট কৰা গ'ল আৰু আমাৰ ইয়াতে যিখিনি প্ৰাথমিক চিকিৎসা আৰু সেইখিনিহে দিয়া গ'ল। বেছি চিৰিয়াছ হৈছে, তাৰপিছত ডক্টৰে ৰেফাৰ কৰি দিলে, লৈ গ'ল আৰু। बाक्सानिफ्राय दीपक कुमार पाठक, इनसाइड एनी बर'।